বিখ্যাত গাহৰি ফাৰ্মত তিনিজন জোৱানে এই ফাৰ্মখন খুলিছে। আমি তেখেতলোককো চিনাকি কৰি দিম। তাৰ আগতে যিসকলে মোৰ চেনেলত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক তেতিয়া ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। দাদা নমস্কাৰ, আপোনাৰ পৰিচয়টো জনাব। নমস্কাৰ, মই ধীৰাজ বৰুৱা। হয়, আপোনাৰ এতিয়া কি প্ৰজাতিৰ গাহৰি আছে বৰ্তমান? কি প্ৰজাতিটো লাষ্ট ব্লেক আছে, ইয়ৰ্কশ্বায়াৰ মানে হেম্পশ্বায়াৰ, ইউৰোপ ক্ৰছ। বলকচোন বা চাওঁ আপোনাৰ ফাৰ্মখন ন? হয় হয়। এইটো কি প্ৰজাতি? এইটো লাষ্ট ব্লেক আৰু ইয়ৰ্কশ্বায়াৰ ক্ৰছ। এইটো লাষ্ট ব্লেক আৰু ইয়ৰ্কশ্বায়াৰ ক্ৰছ ন? আৰু সেইটো কেবিনত এইটো কি বুলি কৈছে? এইটো কি বুলি কৈছে? এইটো ইয়ৰ্কশ্বায়াৰ পিয়ৰ। ইয়ৰ্কশ্বায়াৰ পিয়ৰ ন? এইটো কেইটা পোৱালি দিছে? এইটো পোৱালি তেওঁ 13টা দিছিল। 13টা দিছে ন? 13টাই আছেনে বাৰু? 13টাই আছে। এইটো কেবিনত এইটো লাষ্ট ব্লেক আৰু আছে, বাচ্চাবোৰ বাহিৰত হেৰি খেলি আছে। হয় হয়। লাষ্ট ব্লেক আৰু ইয়ৰ্কশ্বায়াৰ। কোন প্ৰজাতি এইটো? এইটো ইয়ৰ্কশ্বায়াৰে হয়। হয়, 1 মাহ 14 দিন হৈছে। 1 মাহ 14 দিন ন? এইটো ক'ৰ পৰা সংগ্ৰহ কৰিছিলে? এইটো সংঘ মানে প্ৰথমটো সংঘ নগৰীয়া আছিল আৰু এনেকৈ হেৰি কৰি আনিছিলোঁ, বাহিৰৰ পৰাও আনিছিলোঁ। তাৰপিছৰ পৰা নিজে অকণমান প্ৰডাকশ্যন হোৱাৰ পিছত নিজে অকণমান হেৰি কৰিছোঁ। এইটো বৰ হয়, নতুনকৈ বনাইছোঁ। ইয়াৰ আপোনাৰ 6 মাহ পাৰ হৈছে আৰু 6 মাহ হৈছে ন? 6 মাহ পাৰ হৈছে। ডিউৰক আৰু হেম্পশ্বায়াৰ ক্ৰছ মিলি এইটো কি ডিউৰক নেকি? ডিউৰক আৰু হেম্পশ্বায়াৰ ক্ৰছত আছে। ইটো ইয়ৰ্কশ্বায়াৰ। এইটো এই আপোনাৰ এই 1 মাহ 1.5 মাহে হৈছে। 1.5 মাহ হৈছে। প্ৰেগনেণ্ট হৈ আছে। এইটো কি ইয়ৰ্কশ্বায়াৰ নেকি? ইয়ৰ্কশ্বায়াৰ। হয়, এইটো 1 বছৰ হৈছে মোৰ। 1 বছৰ হৈছে। অকণমান বেছি হৈছে আৰু কিমানত মাৰিব বাৰু এইটো? 180 ন? 200 কেজিৰ ওচৰ। হয়। এইটো কি ক'ব? এইটো তাই প্ৰেগনেণ্ট হৈ আছে। হয়, প্ৰেগনেণ্ট হৈছে। আৰু কিমান দিন লাগিব হেৰি হ'বলৈ? তেওঁ 1.5 মাহ হ'ল আৰু 1.5 মাহ 2 মাহত হেৰি হ'ব আৰু এওঁলোকে সিহঁতত আহিব আৰু। হয় হয়। এইটো কোন প্ৰজাতি? ইয়ৰ্কশ্বায়াৰ ন? দুটা। বৰ্তমান আপোনাৰ ফাৰ্মখনত কেবিন কেইটামান আছে এতিয়া? 22টা আছে। হয় হয়। এই পোৱালিবিলাকক কিয় আইৰণ টেবলেট খুৱাব লাগে বাৰু? আইৰণ টেবলেটটো খোৱালে সিহঁতৰ গ্ৰ'থৰ পৰা আদি কৰি ধৰক হাড় বুলি কয় যিটো, সেইবোৰৰ কাৰণে ভাল আৰু ধৰক প্ৰতিটো ক্ষেত্ৰতে ভাল আৰু আইৰণ বুলি কয়। গাহৰি পোৱালি কোন প্ৰজাতি বেছি ভাল বাৰু? এতিয়া ইয়ৰ্কশ্বায়াৰটো বেছি ভাল আৰু। ডিউৰকটো আপোনাৰ এতিয়া আমাৰ অসমত এনেকুৱা হৈছে, ডিউৰকটো 15,000 দি পোৱালি আনি পেলাই সি খাচী কৰি বেচিব নোৱাৰে। 15,000 দি আপুনি খাচী কৰি অনাৰ পিছত তাৰপিছত আপোনাৰ এটা 25-30 হাজাৰ পালেও তাৰ পতা নপৰে ডিউৰকটো। কিন্তু মাংসৰ কাৰণে ডিউৰকটো বেটাৰ। ইয়ৰ্কশ্বায়াৰটো এতিয়া বৰ্তমান ক'ব গ'লে ভাল আৰু। ইয়ৰ্কশ্বায়াৰটো চব ক্ষেত্ৰতে ভাল, তাৰ পাৰফৰ্মেঞ্চ ভাল, ছাৰ্ভিচ ভাল, প্ৰতি ক্ষেত্ৰতে ভাল। গাহৰি হিটত অহা লক্ষণবোৰ কেনেধৰণৰ বাৰু? লক্ষণটো আপোনাৰ 6 মাহৰ পিছৰ পৰা আপুনি হিটত আহি যায়। সিহঁতে হিটত অহাৰ পিছত ৰুমত নোসোমায় ধৰক, আৰু দানা খাব নিবিচাৰে, আৰু গোটেই সিহঁতে গৰম হৈ থাকে, মানে পূৰা বডি গৰম। আৰু সিহঁতক এনেকৈ এক জেগাত ৰৈ যাব। আপুনি যদি সিহঁতক বেক চাইডত এনেকৈ থাপকৈ মাৰি দিয়ে, সিহঁতে এক চাইডত ৰৈ থাকিব, ধৰক এনেকৈ ধৰি থাকিলে এচাইডত ৰৈ থাকিব। কিন্তু এনেই নৰ্মেলি আপোনাক তেনেকৈ নোৱাৰে আৰু। গাহৰি হিটত অহা কিমান সময়ৰ পিছত ছাৰ্ভিচ দিব লাগে বাৰু? মিনিমাম 2 দিন ৰাখিলে ভাল, 48 ঘণ্টা। গাহৰিৰ ঠেঙত ফাট মেলিলে কি কৰিব লাগে বাৰু? ফাট মেলিলে এইটো এটা মেডিচিন আছে। ফাট মেলা সেইটো ধৰক যদি পোক ধৰে, কিবা ধৰে, পোক ধৰাটো কাৰণ হ'ল তাক চাফ চিকুণ কৰি নাৰাখিলে পোক ধৰিব পাৰে। তাক যদি প্ৰতি মুহূৰ্তত আৰু চাবোন ইউজ কৰিব পাৰে। মই টিকাত চাবোনটো ইউজ কৰোঁ। টিকাত চাবোনটো মই মানে সপ্তাহত 4 দিনে মই চাবোনেই ইউজ কৰোঁ। সিহঁতক পূৰা ঘঁহি ধুনীয়াকৈ গা চা ধুৱাই মেলি হেৰি দিওঁ, লেতেৰা নাথাকে। আৰু যেতিয়া লেতেৰা হ'ব তেতিয়া মাখি আহিব। মাখি অহাৰ পিছত তেতিয়া মানে হেৰিটো এই পোক ধৰিব, কিবা ধৰিব, তেতিয়া সৃষ্টি হয়। মাক আৰু পোৱালি থকা কেবিনটোত কিমান চাইজৰ বনালে তাৰমানে মাক আৰু পোৱালি থাকিব? 14/11 ন? এতিয়া বৰ্তমান কি খুৱাই দানা দি আছে বাৰু? মই মহাৰাষ্ট্ৰ খুৱাইছিলোঁ, তাৰপিছত গডৰেজ খুৱালোঁ। এতিয়া ইভাৰ বুলি খুৱাই আছোঁ। ইভাৰটো মাৰ্কেটত প্ৰথম আহিছে, কিন্তু পাৰফৰ্মেঞ্চ ভালে দি আছে। আপুনি গাহৰি পালনৰ বাহিৰে আপুনি আৰু কিবা কৰে নেকি? হয়, মই অসম আৰক্ষীতে আছোঁ, পুলিচৰ হয়। তাৰ বাদে মোৰ বেলেগ বেপাৰো আছে, দোকান আছে। আৰু গাহৰি পালনৰ ভৱিষ্যতলৈ আৰু কিবা ভাবিছে নেকি? ভাবিছোঁ। তাৰ বাদে জীৱনততো মানুহ সপোনটো চবৰে থাকে ন, গতিকে হ'ব, সেইটো মই সপোনটো নকওঁ মই এতিয়া।
নেক্সট যদি ভগৱানে কয় ছাকচেছ হওঁ আপুনিও আহিব ময়ো থাকিম এই দেখিম আমি। আপোনাৰ মনলৈ কেনেকৈ আহিল মই এখন গাহৰি প্ৰতিপালন কৰিম বুলি? মেইন কথা মই জন্তুক বেছি মৰম কৰোঁ। হয় হয়, জীৱ জন্তুক মই বেছি মৰম কৰোঁ। অকল মোৰ গাহৰি বুলিয়ে নহয়, মোৰ ছাগলী আছে, মুৰ্গী আছে, হাঁহ আছে, চব আছে। মই বেছি ভাল পাওঁ মানে জন্তুবোৰক, আৰু সিহঁতেও মোক বেছি ভাল পায় চাগে। সিহঁতক মই যেতিয়া ওচৰত যাওঁ মোক বহুত বেছি ভাল পায়, আৰু মই এটাই ভাবোঁ তেতিয়া মোৰ ভাল লাগিল যে বেলেগ বেপাৰটো প্ৰথম নকৰোঁ দেচোন, এনেকুৱা এটা কৰোঁ, লাভো আছে, হেৰি মোৰো হেৰি হ'ব, লাভো পাম, প্লাছ মোৰো মনটো শান্তিও লাগিব। কিন্তু মই খাচী কৰি নেবেচোঁ, মোৰ মন বেয়া লাগে। খাচী কৰি নেবেচোঁ, মোৰ গাহৰিটোক মই নিজে পুহি কেনে খাচী কৰি বেলেগত মাৰিলে মোৰ মনটো দুখ লাগে। যেতিয়া পোহাৰ পিছত তোমাৰ যেতিয়া মৰম হয়, তুমি তাৰ মাংসটো তুমিও খাব নোৱাৰা, ময়ো নোৱাৰোঁ। গতিকে মই খাচী কৰি নেবেচোঁ। গতিকে মই যিমান আছে মই পোৱালি দিওঁ, সিহঁতক যিমান কেইদিন পায় বেলেগে প্ৰতিপালন কৰি বিক্ৰী কৰে, সেইটো সিহঁতৰ মেটাৰ। কিন্তু মই পৰাপক্ষত মানে মই তেনেকৈ নেবেচোঁ, খাচী হওক কিবা হওক, মই খালি পোৱালি বেচোঁ। আপুনি গাহৰি এই ফাৰ্মখন যে অকলে মেইনটেইন কৰেনে? অকলে মেইনটেইন কৰোঁ। মইতো ঘৰতে থাকোঁ ন, মানে অসমৰে হয়, পুলিচত থাকোঁ যেতিয়া টাইমটো পাই থাকোঁ, আৰু দাদা দুজনো আছে, সিহঁতো অকণমান চোৱা চিতা কৰে। ফাৰ্মখন খোলোতে কিমান ইনভেষ্ট কৰিছিলে? প্ৰথম মই ইমানো কৰা নহয়, 1 লাখৰ পৰা মই ইনভেষ্ট কৰিছোঁ। এতিয়া গাহৰি পালনৰ পৰা আপোনাৰ কিমান লাভৱান হৈছে বাৰু? লাভৱান টোটেল যোৱা বছৰত মই 300 পোৱালি বেচিছোঁ, 5,000কৈ। ধৰক দানা চানাৰ পৰা আদি কৰি 10 লাখমান যোৱা বছৰত মোৰ প্ৰফিট আছে। এই বছৰটো মোৰ ষ্টাৰ্ট হৈছে জানুৱাৰী ফেব্ৰুৱাৰীত মই 100 পোৱালি বিকিছোঁ 2 মাহত। আপুনি নতুন ফাৰ্মাৰবিলাকক কি ক'ব বিচাৰিব আপোনাৰ মতে? নতুন ফাৰ্মাৰবোৰক মই এটাই ক'ম, তেওঁলোকে যাতে ফাৰ্ষ্ট টাইম যদি বেলেগৰ কথা শুনি যে মই 10টা পুহিম, মই এবাৰতে মোক পাম, সেইটো ভাবিব নালাগে। ফাৰ্ষ্ট টাইম তেওঁ 3জনী 4জনী মাইকীৰ পৰা ষ্টাৰ্ট কৰক, আৰু তেওঁ ভাবক যে এই 3জনীৰ পৰা মই কেনেকৈ হেৰি ছাকচেছ হ'ব পাৰোঁ, বা 10জনী পুহিলে সিমানখিনি মেইনটেইন কৰিব নোৱাৰিব পাৰে এজন নিবনুৱা যুৱকে। গতিকে তেওঁ সৰুৰ পৰা ষ্টাৰ্ট কৰক, অভিজ্ঞতাও হৈ থাকিব, ছাকচেছো হৈ গৈ থাকিব। বস্তু মই এইটোৱে ভাবোঁ। ধন্যবাদ থাকিল মোৰ ফালৰ পৰা।